Hello friends, good afternoon আৰু ভিডিঅ'টো এডিটৰে আৰম্ভ কৰিছোঁ আৰু এফালে গৈ আছোঁ কেলে গৈ আছোঁ কিয় গৈ আছোঁ আপোনালোকে ভিডিঅ'টো চালে গম পাবই আৰু বলক তেন্তে মই দেৰি নকৰোঁ গৈ থাকোঁ এতিয়া কাৰণ অলৰেডি মোৰ দেৰি হৈছে সেইকাৰণে বলক তেন্তে এতিয়া গৈ থাকোঁ আৰু ভিডিঅ'টো চাই গৈ থাকিলে গম পাই থাকিব বলক আজি দিয়া কি চুলি শুনে খাইছা কণ্ডিছনাৰ কৰিছা নেকি তুমি একদম নেদেখা হৈ গ'ল হেনাই বহুত লালো মোক দেখি দেখি মানে বাবু মই এটা ইউটিউব চেনেল খুলিছোঁ মানে হা খালি মই খুলিছোঁ এদিন মানে মই কথাই ক'ব লাগে খুলিছোঁ খালি নামটো নাজানো কি দিম প্লিজ কমেণ্ট তোক দেখি দেখি আমনি নালাগে কি দিম তাই ছাবস্ক্ৰাইবাৰ কোনোবা তোক কোনোবা চাবলৈও থাকিব পাৰে বহুত লাভ হৈ গ'ল আৰু পাব লাগে হা বহুত ডাঙৰ মানুহ নোৱাৰে মোৰ লগত তুমিও কি ভাবিছে মোক কি ভাবিছা মোক কম দামী নেবি এইবোৰ দাম নকয় দাম ক'লে তোমাৰ ছাবস্ক্ৰাইব কৰি যাব ভুল ক'লো নি বাৰু নিজৰ মোবাইল আছে কিমান মনোযোগ দি কৰিছা তুমি কাম যিবিলাক বনাই নোপোৱা ছোৱালী এই আজি ৰান্ধিবলৈ চেষ্টা কৰিছে আহি গৰমত ফাটি যাব কিন্তু ডেলি হোৱা নাই ইমান মুঠিলে কিন্তু আমাৰ ইয়াত ইমান মুঠিব নালাগে নে এইটো আটা হয় কমপ্লেইন ইমান দেৰি যে মই ষ্টাৰ্ট দিছোঁ তোমালোক কেতিয়া আহিছিলা আমি কেতিয়াবা আহিলো দুঘণ্টামান হ'ল এইটো বেজতি হৈ গৈছে বনা জলদি আলহী এনেকৈ খাব নাপায় মই বনাইছো সুধিছে ম'ম' বনোৱা হেৰি নাই কি নাই বেছি নাই তোৰ কেৰাহীটো ফাটি থাকিব দিয়া মই এটা চিমত দি থৈছোঁ একো নহয় চিমত দিব জানে কি থাকিলে এবাৰ নম্বৰটো নিজে দি দিয়া লাজ নালাগে লাজ লাগে দেই লাজ লাগে লাজ নকৰিবা কৈ দিয়া এয়া ৰাউণ্ড ৰাউণ্ড ৰুটি বনাইছে তুমি কাম কৰা আমি লেকচাৰ মাৰো দেই উলিয়াই কেনেকে মস্ত বেয়া ফটোকিটা আমাতে মোক কেলে ঘৰিয়া কৈছে যে ঘৰিয়াটো বনাই আছে আমি কি মই কি মাহী বাবা জীয়েক নেকি আমাৰ ঠাণ্ডা লাগিছে দেই আমাৰ গৰম উঠিছে দেই অকল ঠাণ্ডা একেটাই লাগিছে কাৰো লগা নাই হাই এটা কৈ দিয়া তুমি অকল কাৰণে বহি আছে কাৰণ উঠিব পৰা নাই ইমান কথা উঠিব পৰা নাই তুমি কিবা টেকনিক এটা শিকা কিবা মোক বেয়া লাগিছে নে এনেকুৱা মোক বেয়া লাগিছে নে এনেকুৱা সুধা খুব বেয়া লাগিছে চাইডলে এইকেইটা কি হাত নোধোৱাকে কেলে চুই দিছ ইমান জপা ছোৱালী একো নহয় চেনিটাইজাৰ মাৰি আহিছো হাতত মই ডক্টৰৰ ওচৰত গৈ চেনিটাইজাৰ মাৰি আহিছো চেনিটাইজ কৰিব কাৰণে ডক্টৰ যদি বোলে ল'ৰাটো কমাই লোৱা এই বস্তুটো চুলিয়ে তুলিয়ে খাবি এইবোৰ ইয়াত চুলি তুলি সেইটো মই কমাই দিছো গেছটো দেৰি গৈছে এইটো চুমিয়ে খাব গোটেই হাতৰ মহিলি এনেকে দিছে পাৰ্টনাৰবোৰ হেৰি কৰি দিছ যে ফেমাছ কৰি দিছ কালাৰটো ভাল লাগিছে গোন্ধাইছে নি লং বুলি ভাবিছে সেইকাৰণে মোক ৰন্ধি তুমি বেয়া লগত কি কৈছা গুটিকেইটা অলপ বেলেগ কিবা দি দিবা নুফুলিলে এইটো দিব নোৱাৰি
মই বুলি ভাবিছিলো মই। হ'ল চাগে এই হ'ল মানে এইটো চুমি চিঞৰ এইটো চুমি খাই চাবা কিমান ভাল লাগিব টকা নিচিনা লাগিছে কটাও মনে পৰিছে এইটো খাবৰ কাৰণে মাটন চাটন দৰকাৰ হ'ব দিয়া 1 2 3 আইও অ চুমি তেল আছে ক'ৰবাত তাৰ ৰুটিটো বেয়া এই হ'ল ঘৰ সংসাৰ তৰি খোৱাছা বেয়া কমেণ্ট দিয়া চাই দিয়া কেলে ফুলা না তেল কবি মই কাৰণে নাজানো কাৰণে ষ্টাডি নমাৰ মই সেইকাৰণে মই ৰুটিত একেবাৰে খাইছা তেল অকণ দি দিওঁ নে ৰুটি কেঁচা এইটো নমাই দিম নি তুমি বনালে ভাতটো যেনে বনাব জানো ৰ চুমি এইবোৰ ইমান ধুনীয়া ধুনীয়া ৰুটি নুফুলা নুফুলা এইটো ফুলিছে নেকি ফুলছি লাগে কমি গ'ল চুমি তুমি ঘৰ বনাব পৰা হ'লা এখন কিমান দেৰি দি থৈছে ইমান কাজিয়া হৈছে কাৰিকৰ ধেৰ হৈছে আচলতে এইটো ফুলিছে ফুলিছে অকণমান তেল দি দিয়া বৰ নালাগে সেইটো উল্টাই দে কেঁচা তেলটো দিলে গোঠাব নহয় মই এৰাই দিছে কিমান পণ্ডিত পণ্ডিত মানুহ পইচা নাই এইটো ৰুটিত কেঁচা দি এয়া ফুলিছে দেই প্ৰথমটো ইমান ৰুটি বনাইছে মই এইটো এটা ফুলিছে তিনিটা চাৰিটা আৰু ছোৱালী আমি আছে পাঁচজনী চাৰিটা ৰুটি খালি সুমিয়ানে বিচাৰ কৰিলে আমাৰ দুটা একোৱে নহয় তুমি হিমুদা হাঁহি এটা মাৰিম বেলেগ বস্তু কম মাৰি দিয়া নামাও দেই তই লৈ যাবি যিকেইটা ডাইৰেক্ট নধৰিব অ এনেকে ফটো মাৰিব পাৰা আকৌ ন ৰুটি বনাই থাকোঁতে মাৰিছো মাৰিছো চবে এইফালে চাই দিবা অকণমান অ ৰুটি বনাই ৰুটি খালো ভিডিঅ' বনাই ঐ ভিডিঅ' কৰি আছে কিনো মাৰিছো অলপ চবে চাৰ পিছতে মাৰিম অ এই হেৰি চুমি ক'ত গ'লা ঐ ঐ ডক্টৰ আহিব ফোন কৰে অৱস্থা নাই তাই মুখত কি আহিছে তাই দালি যা দালি একে যাম এইটো কিন্তু হেৰি এইটো মিনা ইউটিউব এইটো দিবা এইটো যা শ্ল' মোচনত আহে আমাৰ চাৰিটা লাষ্ট মাৰ নহয় চিৰিয়াছলি মোৰ ইমান বেয়া লাগিছে দুটা ল'ৰা মাক মাক আমাৰ এই মা মা অ মা এনেকুৱা ল'ৰা ছোৱালী যদি মই জন্ম দিবলৈ হয় মই চুলিকেইটা গোটেইকেইটা হৈ থাকিব মই এনেকুৱা ল'ৰা ছোৱালী মোক নালাগে কমেণ্ট দিয়াত বেলেগ খালো আৰু কিয় কমেণ্ট নাই মোক এনেকুৱা ল'ৰা ছোৱালী নালাগে দেই এইবোৰ আমাৰ নিচিনা ভাগ্য ফলত চুমিয়ে এনেকুৱা মানে তেল শেষ কৰিলে আকৌ অ চুমি এইফালে চাই দিয়া আকৌ মানে এটা কথা গম পালো চুমিক মানে বস্তু বনাওঁতে তেল সৰহকৈ লাগিব এইটো কি বস্তু আমি কেতিয়া খাবলৈ পামগৈ এতিয়া কোনটো আকৌ কৈ শুনিলা নাই মানে ডিম নাখাওঁ মই ঠিক আছে ডিম নাখাওঁ কি হয় আকৌ সোমবাৰে তেল চেল খোৱা তেলটো এনেই নৰ্মেলি হেৰি নিৰামিষ কেতিয়াবা খাই দিওঁ মই কিন্তু ডিম নাখাওঁ তাৰমানে তুমি ডিম আৰু চিকেন নাখাওঁ নহয় আমাৰ ঘৰতে নাখায় কোনো কেলে কেলে কিবা সোমবাৰ পাঁচদিন হয় নি এইটো সোমবাৰে যে আমাৰ ঘৰত কোনো নাখায় আচ্ছা বিকজ মানে আচ্ছা বিকজ আৰু কোৱা ভাল লাগিছে চাবলৈ ডিম দি দিওঁ হা কি কয় আৰু ক'বলৈ চব ভাল লাগিছে কি 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 বস্তু নহয় তুমিতো নোখোৱা পিঁয়াজ আৰু কি ডিম নাখাওঁ মই তেতিয়াহ'লে গোটেইকেইটাতে তই পিঁয়াজ কি আৰু বনাই থাকিবি নে কি এনে খাই যাম দেৰি হৈছে অকল খাওঁ খাওঁ আজিকালি চুমি খাই খাই অকল হৈছে আৰু কোৱা ভাল লাগিছে আৰু কিবা কোৱা ভাল লাগিছে নেকি লিপষ্টিকটো ভাল লাগিছে কিমান হৈছে পিছ চাইডৰ পৰা ফটো মানে ভিডিঅ' বনাইছে হা কেনেকুৱা গেলা গেলা উঠিছে সি একদম পুৰা চবেই মোচতে কৰিবি আৰু তুমি কেলে পালা নি এই কোট মেচ কৰিবলৈ মানুহ মুখত লাগি গ'লে মানে মই এতিয়া কটমেচ কওঁ বুলি ভাবিছো খালি মানুহটো পোৱা নাই সেইটো মিছা মিছা ইউটিউবত ভিডিঅ' বনোৱা দেখি তাই মিছা আৰু টিককে মাতি দিছে ইউটিউবত ধেৰ ছোৱালী ওলাব তেনেকে তিনিজনী এতিয়া অলৰেডি আছে অ তোক লাগে নেকি পাতিবলৈ নালাগে সেইটো লগত মই পেচাপ কৰিব নহয় আৰু কিছুমান দিহে ল'লে সাৱধান কি সঁচা কথা দুচৰমান দি দিব হেনো ঐ মই যোৱাটো কি কৰিম মানে মেজিক চাবজেক্ট যদি নাপাওঁ হা এই থৈ আহিবি গা মোক তাই যে থৈ তাই স্কুটি আছে নে গাড়ী আছে নে কি আছে এতিয়া নে তই চলাব পাৰিবি দি দিম তোক আমি এখন কাৰোবাৰ ভাড়া চাড়া লৈ মেলি নতুন চব্জি বজাৰ কৰিবলৈ আছে জলদি কৰ গোটেই ঘৰ সংসাৰ চলোৱা কামিলা ছোৱালীজনী কুকুৰ এটা আছে মোৰ লগতো ফ্ৰেণ্ড তেন্তে হেৰি চুমি বেছি দূৰলৈ নাযাওঁ আমি যাব পাৰিম ক্লাছ মিলাইছো ভাল লাগিল তোমালোকে নাইচ টু মিট ইউ বিকজ বিকজ কৈ দিয়া বিকজ বিকজ কৈ দিয়া কি দিয়া ভাল ছোৱালী কৈ দিয়া বিকজ বিকজ বিয়া পাতিছে বিয়া পাতি খাবলৈ আমি বিয়া পাতি যাম আমি স্বয়ম্বৰ পাতিম প্ৰথমে স্বয়ম্বৰ পাতিম
কোনোবাই যোগদান কৰিলে কৰিব পাৰে শুন এতিয়া মই স্বয়ম্বৰ পাতিহে বিয়া হ'ম কিন্তু এনেই বিয়াটো নহয় মোৰো হ'বলৈ মন আছে খালি এতিয়া ল'ৰাটো বিচাৰি পাব লাগিব ভাল ল'ৰা এটা এইবোৰ মানে ইউটিউবত যে ভিডিঅ' বনাই থোৱা আছে চব চিংগুল হৈ গৈছে লগালগ ন তাকেতো তাৰমানে এই গোটেইখিনিৰ ভিতৰত ময়ে লয়েল মানে লয়েল ন তই লয়েল আমি বস্তু আবার ঢোকে বাজি মোৰ ভাগতো তাত নাম ওলাই আছে আৰু গোটেই ঢোকে এই খাইছা আমি গামোচা আকৌ আমি কোনো খোৱা নাই আমি চাইছো দৰ্শক অকণো তোৰ এনেকুৱা জ্ঞান নাই যে ৰ'ব লাগে আমালে শুনো তহঁতি ডিমে চিমে খাবি নহয় সেইটো বেলেগ কথা তই যে আমাৰ লগত আহিছিলি কি ডিমে চিমে নহয় নহয় চব আমি চা কিবা খালে যাব বুলি ডাইনিঙৰ পৰা এক্সট্ৰা কৰি লৈছো মই ইমান সোনকালে খোৱা এটা আইডিয়া নিয়ম আমি খোৱালে এই গোটেইকেইটা সেইবিলাক কাম কৰিব পাৰে ভালকে লৈছে এমাহ মানে একো গুৰুত্ব নিদিয়ে মুঠতে খাব ভাজি লৈ ল ভাজি দি দে মই নিজে ল'ব নাই আকাংক্ষা দি দিয়া না তুমি দিলা তই খা মুঠতে তই বাকী কথা বাদ দে ইয়াকে হাত ধুৱাগে চিংছে খাই মেলি হাত ধুবলৈ যায় বেগ খাবৰ কাৰণে বহিছো আৰু দেখে পালে চাব টাইম নাই এইফালেতো শেষ হ'ব হ'ল আৰু এইটো দেখাই শেষ হ'ব হ'ল আমি এতিয়া খামহে ন তেল নহ'ল গান এতিয়া আমি পুৰি খাব লৈছোঁ আৰু খাই লওঁ আমি খাই বৈ আৰু তেহেঁতৰ ঘৰৰ পৰা ওলাই আহিলোঁ তাৰপাছত এতিয়া ইহঁতিখিনিয়ে অলপ বজাৰ কৰোঁ বুলি ক'লে সিহঁতি বজাৰ কৰি আছে আৰু আমিও বজাৰতে অলপ হেল্প কৰি দিছোঁ তেন্তে ভিডিঅ'টো আপোনালোকেও আগলৈকে চাই থাকক আৰু এনজয় কৰি থাকক চকলেট নহয় মানে লিপষ্টিকটোৰ লগত নিমিলিব হয় নাই তুমি এটা লিপষ্টিক ল'বা নেকি লিপষ্টিক ল'ব এইটো মিলিব পিংক কালাৰ এইটো লোৱা একো নহয় দিয়া 50 টকা 30 টকা এটা বেছিকৈ ল'ব পাৰিবি আৰু নোৱাৰো আমাকতো একো নিদিলিয়ে 40 টকা ল'ব দি দে এই পূৰা মিলাইছে আৰু চামনে কি ল'লি চাই মানে কইনছো দিছা যে কইনছ দিছোঁ পইচা নাই আমাক নিদিয়া নি এটা 20 টকা আমাক দে আকৌ আমাক টেক্সি দিব নহয় টেক্সি চাৰিটা ল'ব আছে এইটো নিদিয়ে নলয় বোলে চাৰিটা ল'ব লাগিব মানে নহয় যদি হ'ব মোৰ নালাগে মই চাওঁ নি বোলা এই গেলে ইচ্ছা আহিব বোলা আগফালে শুন না কেলে শুন না ঘৰত গৈ ৰচি